আমার আজি চিৰাং জিলাৰ এই গুৰুবাছ এৰিয়াত আসাম নেপালী সাহিত্য সভাৰ বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ ইয়াত দুইদিনীয়া কাৰ্যসূচীৰে এই প্ৰগ্ৰামটো আৰম্ভ হৈছে। যোৱাকালিৰ পৰা আৰম্ভ হোৱা এই প্ৰগ্ৰামত যোৱাকালি সন্ধিয়াত বিশেষকৈ চিৰাং জিলা সমিতি প্ৰথমত, তাৰপিছত আমাৰ বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ প্ৰতিনিধি সভা হৈ গ'ল। ৰাতি প্ৰায় 12টালৈকে প্ৰতিনিধি সভা হৈছে। সুন্দৰ এটা কমিটিটো ইয়াত গঠন কৰা হ'ল। এই বিটিআৰৰ ভিতৰত নেপালী সাহিত্য কেনেকৈ আগবঢ়াই লৈ যাব লাগে আৰু নেপালী সাহিত্য সভাৰ দায়িত্ব লোৱাৰ পিছত ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক সাহিত্যিক জাতীয় সংগঠনসকল আছে তেখেতৰ লগত তালমেল মিলাই ভৱিষ্যতত আমাৰ নেপালী সাহিত্যটো আগবঢ়াই লৈ যাবলৈ কাম কৰিব। তাৰ কাৰণে বহুত ৰেজুলেশ্যনবিলাক পাছ কৰা হৈছে। পঠন পাঠনৰ ক্ষেত্ৰত নেপালী MLৰ বিষয়ে ইয়াত আলোচনা কৰিছে। তেখেতসকলে মই অলপ সময় আছিলোঁ। তো আজি ৰাতিপুৱা প্ৰায় আমাৰ সাহিত্য গোষ্ঠীটো ইয়াত আৰম্ভ হৈছে। তাতেও মই অলপ এটেণ্ড থাকিছিলোঁ। এতিয়া মুকলি সভা আৰম্ভ হৈছে। মুকলি সভাত আজি আমাৰ বিটিআৰৰ প্ৰমুখ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া আহিবলগীয়া আছিল, কিন্তু এতিয়ালৈকে তেখেতে উপস্থিত হ'ব পৰা নাই। নিশ্চয় শেষত হ'লেও টাইমটো মিলিলে আহিম বুলি তেখেতে কৈছে। ইয়াত আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি মুখ্য অতিথি হিচাপে তেখেতে ইয়াত আছে। আমাৰ বিটিআৰৰ ইণ্টেলেক্সুৱেলসকল আজি প্ৰায় ইয়াত উপস্থিত হৈছে। তেখেতসকলে যিসকলে ছাত্ৰ সংগঠনত নাই, যিসকলে বেলেগ বেলেগ সংগঠনত নাই, ৰাজনীতিত নাই, তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে আমি ভাবোঁ তেখেতসকলে সুন্দৰ এটা পদক্ষেপ লৈছে। আমিও কৈছোঁ আমাৰ চৰকাৰৰ ফালৰ পৰা আৰু বিটিআৰৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰৰ বসবাস কৰা সকলো সামাজিক সংগঠন, জাতীয় সংগঠনক তেখেতে গুৰুত্ব দিছে। সকলো সম্প্ৰদায়ৰ সংস্কৃতি সাহিত্যক তেখেতে গুৰুত্ব দিছে। গতিকে গোৰ্খাৰ সাহিত্য আগবঢ়োৱাৰ বাবে, নেপালী সাহিত্যক আগবঢ়োৱাৰ বাবে নিশ্চয় বিটিআৰ প্ৰমুখ প্ৰমোদ বড়ো ডাঙৰীয়াই সহায় সহযোগিতা আগবঢ়াব বুলি মই তেখেতসকলক কথা দিছোঁ। আৰু জানো মই বিটিআৰ প্ৰমুখ প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰক সকলোকে একেলগে লৈ আগবঢ়াৰ বাবে এটা পৰিকল্পনা বুজাইছে। তাত আমাৰ নেপালী সাহিত্য বা গোৰ্খা জনগোষ্ঠীও তাত উপকৃত হ'ব। থেংক ইউ। मोनसे गोजोनथाव खौरां। क'क्राझार सहरनि जेडि र'डजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय सेन्ट्रेल भारत सेवाक समाजजों गनायथि होजानाय आइ आफा BM भकेशनेल इन्स्टिटिउटआव 2025 आरो 2026 मायथाइनि मुं थिसननाया सोलिगासिनो दं। HS आरो HSLC उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे भकेशनेलाव गावारि सोलोंथाइखौ लानो हागोन। गोदान मुं थिसननाय आयदाफोरा जाबाय BSS डिप्ल'मा इन मेडिकेल रेकर्ड साइन्स, BSS Diploma in EEG and EMG Technology, BSS Diploma in Critical Care Management, BSS Diploma in Hospital Waste Management, BSS Diploma in Hospital Infection Control and Prevention, BSS Diploma in First Aid and Patient Care, BSS Diploma in Physical Assistant, BSS Diploma in ECG Technician, BSS Diploma in Hospital Administration, BSS Diploma in Hospital Sterilization Technician Assistant, Certificate in Dietitian, Certificate in Old Age Care, Certificate Hospital Housekeeping, Lab Assistant, Pharmacy Assistant, Certificate in Emergency Medical Service, Certificate in Pulmonary Function Test एबा PFT Technician, Certificate in Awareness of HIV/AIDS, Certificate in Anti-Malaria Training आरो लोगोसे Office Management Courses, Computer Courses आरो Communicative and Soft Skill Educationनि कोर्सफोरखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS एबा भारत सेवाक समाजजों गनायथि होजानाय डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा BM भकेशनेल इन्स्टिटिउटनि नैबे मबाइल नाम्बार 9395899391 एबा 8135971844 बे मबाइल नाम्बारनि गेजेरजों थोंजों सुलाद लाहरनो हागोन।